বিয়া খাবলৈ আহি মই বৰ বেয়াকে ফচি গলো। হাই এভৰিৱান, ৱেলকাম বেক টু মাই মিনি ভ্লগ। আজি মই দুদিনৰ পাছত ঘৰলৈ যাবলৈ ওলাইছো আৰু এইজনী হৈছে মোৰ ভণ্টি, মানে খুৰীৰ ছোৱালী। তাই এবছৰমান হ'ল গাঁৱলৈ যোৱাই নাই আৰু সেইকাৰণে এইবাৰ মই টাউনলৈ আহোঁতে মোৰ লগতে বোলে গাঁৱলৈ যায়। তাই কথাটো শুনি মোৰ মনটো বহুত বেছি ভাল লাগিলে, কিয়নো তাই নিজৰ মানুহখিনি, নিজৰ মাটিডোখৰ, নিজৰ গাঁওখনতো পাহৰি যোৱা নাই। আৰু আমি ঘৰলৈ যাওঁতে দুইজনীয়ে প্লেন কৰিলো যে জুডিঅ'ত সোমাই যাম। তাইৰ বোলে লিপষ্টিক ল'বলৈ আছে। মই ভাবিলো ময়ো এইটো সুযোগতে এটা লৈয়ে লওঁ, কাৰণ টাউনলৈ খুব কমেই অহা হয়। আৰু মোৰ ভৰিলৈ মন কৰিব হা, মই হাৱাই চেণ্ডেল পিন্ধিয়ে টাউনলৈ গুচি আহিলো আৰু মানুহক কনফাৰ্ম কৰি দিছো মই যে গাঁৱৰ পৰাই উঠি আহিছো। আৰু আজি বহুত বেছি গৰম আছিলে, সেইকাৰণে আমি ৰাস্তাতে গৈ থাকোতে দেখিলো এখন গল্লাৰ দোকান আৰু তাতে ৰৈ মেলি আমি দুজনে খালো গল্লা, কিন্তু খাবলৈ ইমান বেছি বেয়া আছিলে। আৰু এটা কথা নহয়, মোৰ বাৰু অসমীয়া মিনি ব্লগবোৰ আপোনালোকৰ চাই কেনেকুৱা লাগিছে কমেন্ট কৰি জনাই থাকিব, তেতিয়াহে মই গম পাম যে আগলৈ আৰু ব্লগ বনাব লাগিব নে নালাগে। গোটেই ৰাস্তাটো মেজিকৰ ঠেকেচা খাই খাই ঘৰ আহি পালো আৰু ঘৰ আহি পায়ে দুইজনী আকৌ স্কুটিলৈ ওলাই দিলো আৰু গাঁওখন দেখিহে মোৰ মনটো ভাল লাগিছে। এইটোৱে আছিল আজিৰ ভিডিঅ'। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।